এটা উদাহৰণ লওঁ দেখুৱা যে root over 5 এটা অপৰিমেয় সংখ্যা দেখুৱা যে root over 5 এটা অপৰিমেয় সংখ্যা ইয়াত আমি প্ৰয়োগ কৰিম যেটো কন্ট্ৰাডিকশন মেথড বুলি কয় কন্ট্ৰাডিকশন মেথডটো কি হৈছে দেখাব দিছে অপৰিমেয় আমি ধৰি লম পৰিমেয় আমি ধৰি লোৱা যুক্তিটো যদি অসত্য বুলি প্ৰমাণ কৰিব পাৰো তেতিয়া হেতু কি হৈ যাব এটা অপৰিমেয় সংখ্যা হ'ব হেতু কোৱা হৈছে কন্ট্ৰাডিকশন মেথড তো আমি ধৰি লওঁ ধৰা হ'ল root over 5 এটা পৰিমেয় সংখ্যা যদি ই পৰিমেয় সংখ্যা হয় তাক নিঃসন্দেহে আমি p by q আকাৰত প্ৰকাশ কৰিব পাৰিম ধৰা হ'ল root over 5 equal to m by n p by q ধৰিব পাৰি য'ত mn সহমৌলিক সংখ্যা সহমৌলিক সংখ্যা সহমৌলিক সংখ্যা কি যিবোৰ সংখ্যাৰ সাধাৰণ উৎপাদক একত বাহিৰে সাধাৰণ উৎপাদক নাথাকে এই সংখ্যাবোৰক কোৱা হয় সহমৌলিক সংখ্যা অৰ্থাৎ m আৰু n ৰ সাধাৰণ উৎপাদক এক দুইফালে বৰ্গ কৰিলে আমি কি পাম 5 equal to m square by n square বর্গ করি বজ্রপূরণ করিলে কি পাম m square equal to 5 n square বজ্রপূরণ করিলে পাঁচৰ তলত এক আছে একেৰে m square পূৰণ কৰিলে m square পাঁচেৰে m square পূৰণ কৰিলে 5n square যেহেতু m square পাঁচেৰে পূৰণ হৈ আছে যিবোৰ সংখ্যা পাঁচেৰে পূৰণ হৈ থাকে এইবোৰ সংখ্যা পাঁচৰ গুণিত হ'ব 5 into 1 5 5 into 2 10 5 into 3 15 তাৰ মানে এই সংখ্যাবোৰ পাঁচৰ গুণিত এইটো কাৰ সমান m square ৰ সমান তো m square টো কাৰ গুণিত পাঁচৰ গুণিত m square পাঁচৰ গুণিত যদি m square পাঁচৰ গুণিত হয় m টো পাঁচৰ গুণিত হ'ব m টো পাঁচৰ গুণিতক মানে কি পাঁচটো m ৰ উৎপাদক যেনে 2 টো 6 টো 2 ৰ গুণিত তো 2 টো 6 ৰ উৎপাদক m টো পাঁচৰ গুণিত তো পাঁচটো m ৰ উৎপাদক অৰ্থাৎ পাঁচ m ৰ এটা উৎপাদক
5 এমৰ এটা উৎপাদন হয় আমি ধৰিব পাৰো ধৰা হ'ল m equal to P এটা অখণ্ড সংখ্যা m তো 5 গুণিতক বুলি কৈছিল 5 গুণিতক হলে 5 into p p অখণ্ড সংখ্যা 5 ৰে পূৰণ কৰিলে 5 গুণিতক বিলাকে পাম তো ইয়াতে যদি আমি 1 নম্বৰত 1 of m ৰ মান বহুৱাই m ৰ মান বহুৱাই কি পাম 5p whole square equal to 5 square bracket গুছালে পাম 25p square equal to 5 square পাছেৰে দুইফালে হৰণ কৰিলে 5p square equal to n square আগৰ নিচিনা n square কাৰ গুণিত হ'ব 5 গুণিত n square 5 গুণিত তো আগৰ নিচিনা n 5 গুণিত অৰ্থাৎ 5 to n এটা উৎপাদক এতিয়া আমি অংকটো কৰি দেখিলো √5 equal to ধৰিছিলো m by n লিখিছিলো কন্ডিশন m আৰু n সহমৌলিক অংকটো কৰি দেখিলো কি সহমৌলিক নহল অৰ্থাৎ m আৰু n ৰ সাধাৰণ উৎপাদক 5 পালো m আৰু n ৰ সাধাৰণ উৎপাদক 5 therefore m আৰু n ৰ সাধাৰণ উৎপাদক 5 যিটো প্ৰদত্ত চৰ্তৰ বিৰোধী যিটো প্ৰদত্ত চৰ্তৰ বিৰোধী অৰ্থাৎ আমাৰ ধৰি লোৱা কথাটো শুদ্ধ নহয় সেইকাৰণে লিখিম therefore √5 এটা অপৰিমেয় সংখ্যা √5 এটা অপৰিমেয় সংখ্যা ঠিক একে ধৰণে ইয়াত যদি 3 থাকে 7 থাকে 2 থাকে এটা নিয়ম 5 থাকিলে 5 গুণিতক আহিব 3 থাকিলে 3 গুণিতক আহিব 2 থাকিলে 2 গুণিতক আহিব 7 থাকিলে 7 গুণিতক আহিব তো সংখ্যাবোৰ সলনি কৰি যিবোৰ সংখ্যা অপৰিমেয় আমি √4 ল'ব নোৱাৰো কাৰণ √4 ল'লে 4 ৰ বৰ্গমূল 2 পাই যাম গতিকে √4 এটা অপৰিমেয় সংখ্যা দেখুৱাৰ কথাটো নাহে তো ল'ব লাগিব আমি অযুগ্ম সংখ্যা বিলাক যুগ্ম অথচ মৌলিক 2 3 5 7 এনেকুৱা ধৰণৰ নিশ্চিতভাৱে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে এই নিয়মটোৰ আধাৰত বাকি অংক যিবিলাক আছে এই অংকটোৰ সদৃশ কৰিব পাৰিব ইয়াৰ পিছত এটা আছে আৰু দেখুৱা যে
3 plus 2 into root 5 এটা অপরিমেয় সংখ্যা। Three plus 2 into root 5 এটা অপরিমেয় সংখ্যা। কি অপরিমেয় হল? ইয়াতে এটা অপরিমেয় সংখ্যা যুক্ত হৈ আছে। আমি জানো এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফলটো সদায় এটা অপরিমেয় সংখ্যা। তো এই কথাটো আমি প্রমাণ কৰি দেখাব লাগিব যে এই অপরিমেয় সংখ্যা হয়। কেনেকৈ প্রমাণ কৰিম? আকৌ আমি কন্ট্ৰাডিকশনলৈকে যাম। কন্ট্ৰাডিকশনটো কি আছিল? ধৰা হল 3 plus 2 root 5 এটা পৰিমেয় সংখ্যা। কন্ট্ৰাডিকশন। যদি পৰিমেয় হয় আগৰ নিচিনা ইয়াত আমি ধৰিব পাৰো 3 plus 2 into root 5 equal to a by b যোগ a b অখণ্ড সংখ্যা। যদি আমি তিনি পক্ষান্তর কৰো a by b minus 3 এইফালে লসাগু লে হৰল কৰিলে আমি পাম b a minus 3b 2 ৰে হৰণ কৰিলে আমি পাম root 5 equal to a minus 3b by twice b। এতিয়া ইয়াত দেখিলো কি a আৰু b দুটা অখণ্ড সংখ্যা। অখণ্ড সংখ্যাৰ বিয়োগফলো অখণ্ড সংখ্যা। অখণ্ড সংখ্যাৰ পূৰণফলো অখণ্ড সংখ্যা। আৰু দুটা অখণ্ড সংখ্যাৰ হৰণফলটো এটা পৰিমেয় সংখ্যা। যেহেতু a b অখণ্ড সংখ্যা therefore a minus 3b by twice b এটা পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা। কিন্তু আমি অলপ আগতে প্ৰমাণ কৰি আহিছো root 5 অপৰিমেয় সংখ্যা বুলি। সেই কাৰণে আমি দেখিম যিটো এইটো পৰিমেয় হোৱা মানে কি ই কাৰ সমান? root 5 ৰ সমান। এইটো যদি পৰিমেয় হয় এইটো পৰিমেয় হ'ব। therefore root 5 এটা পৰিমেয় সংখ্যা। যিটো অপৰিমেয় সত্যতাৰ বিৰোধী। অপৰিমেয় সত্যতাৰ বিৰোধী। যদি হি অপৰিমেয় সত্যতাৰ বিৰোধী মানে ই এটা অপৰিমেয় সংখ্যা। ই যদি অপৰিমেয় হয় ই যাৰ লগত আছে অপৰিমেয় পৰিমেয়ৰ যোগফলটো অপরিমেয় হয়। Therefore 3 plus 2 into root 5 এটা কি সংখ্যা? অপরিমেয় সংখ্যা। এইটো হৈছে উত্তৰ।
এই কথাখিনি নিশ্চিতভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলে উপলব্ধি কৰিব পাৰিছে কথাখিনি জটিল নহয় আমি সুন্দৰভাৱে কথাখিনি আয়ত্ত কৰিব পাৰিম আমি ভাবত এই বিষয়ে পাঠদান হৈ গৈছে গতিকে আমি এই অনুশীলনীকেইটা বিস্তৃতভাৱে কৰিব খোজা নাই এটা আভাস বা পুনৰ আলোচনা হিচাপত আমি ধৰিব পাৰোঁ ইয়াৰ পিছত দুটা উপপাদ্য তোমালোকে পাইছা কোনবোৰ ভগ্নাংশৰ দশমিক বিস্তৃতি যেনে ধৰা p/q এটা ভগ্নাংশ ইয়াৰ এটা দশমিক বিস্তৃতি আহিব দুই ধৰণৰ দশমিক বিস্তৃতি এটা আহিব পৰিসমাপ্ত যেনে 10ক 2ৰে হৰণ কৰিলে 5 থাকে পৰিসমাপ্ত বা সাৱধি বুলিও ক'ব পাৰি এটা আহিব নিৰৱধি পৌনঃপুনিক নিৰৱধি পৌনঃপুনিক ৰেকাৰিং নন টাৰ্মিনেটিং ডেচিমেল বাৰে বাৰে ওলাই ৰৈ থাকিব যেনে একক 3ৰে হৰণ কৰিলে 0.999 এনেকে হৈ থাকিব সৰি 0.33 ওলাই গৈ থাকিব ওলাই নাথাকে 0.333 এনেকে হৈ থাকিব কেতিয়াও শেষ নহয় আৰু একেটা সংখ্যাই পুনৰাবৃত্তি হৈ আছে তাকে কৈছো আমি নিৰৱধি পৌনঃপুনিক ৰেকাৰিং এণ্ড নন টাৰ্মিনেটিং ডেচিমেল এই দুই ধৰণৰ দশমিক বিস্তৃতি আমি পাম এতিয়া দুটা উপপাদ্য আছে ইয়াতে উপপাদ্য দুটা প্ৰমাণ হয়তো আমাক নালাগে খালি উপপাদ্য দুটা আমি জানিব লাগে কি আছে উপপাদ্য দুটা যদি এনেকুৱা এটা ভগ্নাংশ পাওঁ m/n য'ত তলৰটো মানে হৰটো টু টু দি পাৱাৰ p ইনটু 5 টু দি পাৱাৰ q আকাৰত প্ৰকাশ কৰিব পাৰো তলৰটো 2 to the power p into 5 to the power q ইয়াত কন্ডিশন আছে তিনিটা কন্ডিশন কি ইয়াত অকল 2 থাকিব পাৰে 2ৰ গুণিত বা 5 থাকিব পাৰে বা 2 আৰু 5 দুইটাই থাকিব পাৰে it is 2 or 5 or either 2 and 5 both এই তিনিটা কন্ডিশনত যদি আমি ইয়াৰ হৰটো ভাঙিব পাৰো তেতিয়া সেইটো কোৱা হ'ব কি বুলি কম তাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত বা সাৱধি আৰু যদি হৰটো এই উল্লেখিত আকাৰত প্ৰকাশ কৰিব নোৱাৰি থাকিব পাৰে 2 আহিব পাৰে কিন্তু 2 লগত 3 আহিলে 2 লগত 7 আহিলে 5 আছে যেনেকুৱা 1/35 1 into 5 into 7 5 আছে কিন্তু অতিৰিক্তভাৱে 7 আছে গতিকে এইটোৰ দশমিক বিস্তৃতি কেতিয়াও পৰিসমাপ্ত হ'ব নোৱাৰে ঠিক তেনেকে 12 আছে
2 স্কয়ার ইনটু 2 আছে কিন্তু অতিরিক্তভাৱে 3 আছে তো ইয়াৰো দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব নোৱাৰে তো এইবোৰ দশমিক বিস্তৃতি কি হ'ব নিৰৱধি পূৰ্ণবৰ্গ এই নিয়মটোৰ সহায়ত দীৰ্ঘহৰণ নকৰাকে যিকোনো অংকৰ দশমিক বিস্তৃতি কি হ'ব এই কথাটো আমি ক'ব পাৰোঁ গতিকে তোমালোকে উপবাদ্য দুটা ভালকে মনত ৰাখিব লাগিব পাঠ্যপুথিত দিয়া আছে উপবাদ্য দুটা মই আৰু ইয়াতে লিখি দিয়া নাই উপবাদ্য দুটা তোমালোকে চালে কথাখিনি গম পাবা এটা দিছে দীৰ্ঘহৰণ নকৰাকৈ কোনবোৰ দশমিক বিস্তৃতিৰ পৰিসমাপ্ত বা সাৱধি আৰু কোনবোৰ নিৰৱধি পৌনঃপুনিক তাক নিৰ্ণয় কৰা এইটো আছে অনুশীলনী 1.4 ৰ একটো অংকটো আছে 13/3125 এতিয়া আমি দেখিছো আমাৰ প্ৰশ্নটোত কৈও দিছে যে ইয়াক দীৰ্ঘহৰণ নকৰাকে অৰ্থাৎ 3125 এৰে 13ক হৰণ নকৰাকে ইয়াৰ দশমিক বিস্তৃতিটো কেনেকুৱা ধৰণৰ হ'ব এই কথাটো আমি ক'ব লাগে তো আমাৰ নিয়মটো হ'ব ইয়াৰ যিটো হৰ থাকে তাক উৎপাদকত বিশ্লেষণ কৰা সো 3125 আমি দেখিছো শেষত 5 আছে 5 এৰে হৰণ যাব আৰু 5 এৰে হৰণ যাব অৰ্থাৎ 5টা 5 আমি পালো 13/5 to the power 5 তো আমাৰ কোনটো শৰ্তই মানি চলিছে দুটা শৰ্ত পাইছিলো এটা পাইছিলো 1/2 to the power m into 5 to the power m m n অখণ্ড সংখ্যা এক নম্বৰ শৰ্ত দুই নম্বৰ 1/2 to the power m তিনি নম্বৰ 1/5 to the power m আৰু 4 নম্বৰটো হ'ল ইয়াৰ এটা হ'ব ইয়াৰে কোনটো হৈছে 3 নম্বৰ গতিকে ইয়াৰ দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্ত বা সাৱধি ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত যদি হৰণ কৰি চোৱা দেখিবা দশমিক বিস্তৃতি আৰু এটা আছে 129 আৰু কৰিব লগা নাই দি থোৱা আছে আমাৰ 2 স্কয়াৰ 5 to the power 7 into 7 to the power 5 কোনটো শৰ্ত মানি চলিছে ইয়াতে 2 আৰু 5 আছে কিন্তু অতিৰিক্তভাৱে 7 আছে অতিৰিক্তভাৱে বেলেগ সংখ্যা থাকিলে 2 আৰু 5ৰ বাহিৰে কি হবে ইয়াৰ দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক নন টাৰ্মিনেটিং ৰেকাৰিং ডেসিমেল পৰীক্ষাত এই ধৰণৰ ছুটি প্ৰশ্ন কেতিয়াবা সোধে আমি এই উপবাদ্য দুটা মনত ৰাখিলে অতি সহজে ক'ব পাৰি কোনটো নিৰৱধি পৌনঃপুনিক হ'ব কোনটোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব এটো মাল্টিপল চইচ কোৱেশ্চনৰ ওপৰত যে 12টা 1 নম্বৰৰ প্ৰশ্ন আহে তাৰ ভিতৰত এনেকুৱা প্ৰশ্ন পৰীক্ষাত কেতিয়াবা আমাৰ আহিব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকলে এইটো বিষয়ৰ ওপৰত ধ্যান দিব লাগিব
বাস্তৱ সংখ্যাৰ চেপ্টাৰটোৰ আমি সামৰণিৰ ফালে আহিছো তাত প্ৰশ্ন কেইটামান দিছে 43.123456789 43.123456789 সুধিছে প্ৰশ্নটো দশমিক বিস্তৃতি দি থোৱা আছে পৰিমেয় হয় নে নহয় সিদ্ধান্ত কৰা আৰু যদি পৰিমেয় P by Q আহিল কিউৰ মৌলিক উৎপাদকীকৰণৰ বিষয়ে কি ক'বা ইয়াতে দেখিছো দশমিক বিস্তৃতি পৰিসমাপ্ত হৈছে যেহেতু দশমিক বিস্তৃতি পৰিসমাপ্ত কি সংখ্যা পৰিমেয় সংখ্যা দশমিক বিস্তৃতি পৰিসমাপ্ত therefore ই এটা পৰিমেয় সংখ্যা আৰু লগতে এটা কথা সুধিছে কিউৰ মৌলিক উৎপাদকীকৰণৰ বিষয়ে কি ক'বা কিউৰ মৌলিক উৎপাদকীকৰণ মানে কি এইটো যেতিয়া আমি P by Q আকাৰত লিখো কি হ'ব 43.123456789 43.123456789 এটা আছে দশমিকৰ পিছত 9টা আছে 10 to the power 9 এই 10 to the power 9 ক ভাঙিলে আমি কি পাম 2 into 5 to the power 9 equal to 2 power 9 into 5 to power 9 অর্থাৎ কিউৰ মৌলিক উৎপাদকীকৰণটো কি আহিল 2 to the power m into 5 to the power n কিউ ইয়াত লিখিব পাৰা যেটো p by q আহিল এতিয়া কথাখিনি স্পষ্ট হ'ব নহলে কথা আহিব ওৰ পৰা কি আহিল কিউৰ মৌলিক উৎপাদকীকৰণ to the power m into 5 to the power n আহিল ইমানখিনি কথা আৰু যদি এনেকুৱা হয় 0 1 2 0 1 2 0 0 1 2 0 0 0 কি হ'ব সংখ্যাটো ই দেখিছো প্ৰতিটো ক্ষেত্ৰতে এটা এটা শূন্য বাঢ়ি গৈ আছে তাৰ মানেটো হৈছে ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত নহয় পৌনঃপুনিক নহয় গতিকে ই কি হ'ব এটা অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা কাৰণটো কি দশমিক বিস্তৃতি পৰিসমাপ্ত নহয় পৌনঃপুনিক হোৱা নাই আৰু যদি এনেকে সুধে 43 point 1 2 3 4 5 6 7 8 9 ইয়াৰ ওপৰত পৌনঃপুনিকৰ চিন এডাল দি থোৱা আছে আমি নৱম শ্ৰেণীত পাইছিলো যিবোৰ পৌনঃপুনিক দশমিক সংখ্যা সেইবোৰ সদায় p by q আহি প্ৰকাশ কৰিব পাৰি যেহেতু এটাই পৌনঃপুনিক দশমিক সংখ্যা পৌনঃপুনিক মানে কি
একেটা সংখ্যাই ইয়াৰ পিছত সেইটো ক্ৰমতে ওলাই গৈ থাকিব অৰ্থাৎ ইয়াৰ পিছত আকৌ 1ৰ পৰা 9লৈকে ওলাব আকৌ 1ৰ পৰা 9লৈকে ওলাব যেহেতু একেকেইটা সংখ্যা এটা নিৰ্দিষ্ট ক্ৰমত বাৰে বাৰে ওলাই গৈ আছে সেইকাৰণে তাক কৈছো আমি পৌনঃপুনিক দশমিক সংখ্যা আৰু পৌনঃপুনিক দশমিক সংখ্যাবোৰ সদায় কি পৰিমেয় সংখ্যা ই এটা পৰিমেয় সংখ্যা আৰু যুক্তিটো হ'ল কিউৰ মৌলিক উৎপাদকীকৰণৰ বিষয়ে কি কবা যে কিউৰ মৌলিক উৎপাদকীকৰণ কিউ মানে হৰটো ইয়াৰ যিটো হৰ আহিব সেই হৰটো 2 to the power 5 m into 5 to the power n আহি থাকিব তো ইমানখিনি আছে আমাৰ দশম শ্ৰেণীৰ বাস্তৱ সংখ্যা অধ্যায়টো আমি জানিবলগীয়া কথা এতিয়া এই কথাখিনি অধ্যয়ন কৰাৰ পিছত ইয়াৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে পৰীক্ষাত এই কথাখিনিও আমি জানিব লাগিব সাধাৰণতে দেখা যায় এই বাস্তৱ সংখ্যা চেপ্টাৰটোৰ ওপৰত দুটা সংখ্যাৰ গসাগু নিৰ্ণয় কৰা তলত দিয়া সংখ্যাবোৰ 2 to the power twice m plus 1 twice m plus 3 আদি প্ৰকাশ কৰা আৰু দুটা সংখ্যাৰ লসাগু গসাগু উলিওৱা আৰু সিহঁতৰ সম্পৰ্কটো সত্যাপন কৰা নতুবা যিটো এমচিকিউ বুলি কৈছো মাল্টিপল চইচ কোৱেশ্চন তেনেকুৱা ধৰণৰ প্ৰশ্ন এই চেপ্টাৰটোৰ পৰা আহিব পাৰে গতিকে আমি এটা পাঠ অধ্যয়ন কৰাৰ পিছত এই পাঠটোৰ ওপৰত মোৰ জ্ঞান কিমানখিনি হ'ল সেই কথাখিনি আমি আলোচনা কৰাৰ কাৰণে বিভিন্ন উপায় আমি অৱলম্বন কৰিব পাৰোঁ তাৰ ভিতৰত পুৰণি প্ৰশ্ন কাকত হ'ব পাৰে আগৰ টেষ্ট পেপাৰ হ'ব পাৰে এই চেপ্টাৰটোৰ ওপৰত যিমানখিনি অংক আছে গোটেই অংকখিনি লৈ পেলাই মই কৰিব পাৰিছো নে নাই এই কথাটো আমি চেষ্টা কৰিব লাগিব যদি কৰিব পাৰিছো তেতিয়া মই গম পাম যে এই কথাখিনি মোৰ বোধগম্য হৈছে আৰু পৰীক্ষাত নিঃসন্দেহে কথাখিনি কৰিব পাৰিম তো এই আজি আমি এই বাস্তৱ সংখ্যাৰ ওপৰত কথাখিনি থুলমূলভাৱে আলোচনা কৰিছো ইয়াৰ ভিতৰত যদি কিবা তোমালোকৰ অসুবিধা থাকে নিশ্চিতভাৱে আমাৰ লগত যোগাযোগ কৰিবা আমাৰ শিশু শিক্ষা সমিতি অসমৰ কাৰ্যালয়ত যোগাযোগ কৰিলে তাৰ ফালৰ পৰা আমি উত্তৰবোৰ দিবলৈ চেষ্টা কৰিম ইয়াৰ পিছত আমি যিটো দ্বিতীয় অধ্যায় বহুপদ ৰাখি তাৰ বিষয়ে মই এটা থুলমূল আভাস এটা দি থৈ দিছো যাতে ছাত্ৰ ছাত্ৰীসকলে এই কথাখিনিও অকণমান আগুৱাই যাব পাৰে কাৰণ আমি ইতিমধ্যে কিছু সময় আগবাঢ়ি গলো গতিকে আমি হাইস্কুল শিক্ষান্ত পৰীক্ষালৈকেও প্ৰস্তুত হ'ব লাগিব কেনেকৈ প্ৰস্তুত হ'ম যদি সময়খিনি আমাৰ হাতৰ পৰা ওলাই যায় গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি অকণমান যদি আগবাঢ়ি থাকিব পাৰোঁ তেতিয়া আমাৰ কিছু লাভ হ'ব বুলি আমি আশা কৰোঁ বহুপদ ৰাখি ইংৰাজীত কোৱা হয় পলিনোমিয়েল বহুপদ ৰাখি মানে আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত এটা ভুল ধাৰণা কেতিয়াবা আহে বহুপদ বুলি কওঁতে যেন আমি বহুতটা পদ বুজিব খোজো একচুৱেলি
বহুপদ বহুতটা পদৰ সমষ্টি নহবও পাৰে। যেনেকে ছাত্ৰসকল শ্ৰেণীকোঠাত থাকে, গোটেই শ্ৰেণীকোঠাবিলাক লগ লাগি এখন স্কুল হয়। এজন ছাত্ৰক আমি এজন স্কুল বুলি ক'ব নোৱাৰো, কিন্তু গোটেইখিনি লগ লাগিলে এখন স্কুল বুলি ক'ব পাৰো। তো ইংৰাজী শব্দটো জানিব পাৰিলে আমাৰ ধাৰণাটো আৰু অলপ বেছি স্পষ্ট হয়। ইংৰাজীত কোৱা হয় পলিনমিয়েল, বহুপদ ৰাশি। কি বহুপদ ৰাশি? যিবোৰ বীজগণিতীয় ৰাশি আমি অষ্টম শ্ৰেণীত পাই আহিছো, মই আৰু পুনৰাবৃত্তি কৰা নাই। বীজগণিতীয় ৰাশিৰ প্ৰতিটো পদত থকা চলকৰ সূচক এটা অঋণাত্মক অখণ্ড সংখ্যা অঋণাত্মক অখণ্ড সংখ্যা এই ৰাশিবোৰক বহুপদ ৰাশি বোলে। যেনে y6 x square plus 2y6 x plus x by 2 ইত্যাদি। ইয়াত আমি মন কৰিছো প্ৰথমটোত এটা পদ আছে 2y6 আৰু চলকটোত xৰ সূচক 1, দ্বিতীয়টোত দুটা পদ আছে, প্ৰথমটোত xৰ সূচক 2, দ্বিতীয়টোত xৰ সূচক 1, 3 নম্বৰটোত দুটা পদ আছে x plus x by 2, দুইটাতে xৰ সূচক 1 আৰু গোটেইকেইটা সূচকে এটা অঋণাত্মক অখণ্ড সংখ্যা। This is important. অঋণাত্মক অখণ্ড সংখ্যা। সেই চৰ্তটোৱে তোমাক ক'ব কোনটো বহুপদ ৰাশি, কোনটো বহুপদ ৰাশি নহয়। যদি সেই বহুপদ ৰাশি নহয়, কি হ'ব তেতিয়াহ'লে? বীজগণিতীয় ৰাশি হ'ব, যাক ইংৰাজীত আমি কওঁ এলজেব্ৰিক এক্সপ্ৰেছন। তো বহুপদ ৰাশি বিচাৰি উলিয়াব লাগিলে আমি এই চৰ্তটো চাব লাগে। এতিয়া আমি বহুপদ ৰাশিৰ যিটো মই অলপ আগতে ক'লো, এটা ভুল ধাৰণা থাকে বহুপদ মানে বহুতটা পদ, ই সত্য নহয়। বহুপদৰ ভাগটো হ'ল এটা পদ যদি থাকে তাক কোৱা হ'ব একপদ ৰাশি। আমি ভাগ ভাগ কৰিব পাৰো বহুপদ। এটা পদ থাকিলে একপদ, মনোমিয়েল, ইংৰাজীত কোৱা হয় মনোমিয়েল। দুটা পদ থাকিলে দ্বিপদ, বাইনোমিয়েল। তিনটা পদ থাকিলে ত্ৰিপদ, ট্ৰাইনোমিয়েল। এনেকুৱা ধৰণে আমি ভাগ ভাগবোৰ কৰি গৈ থাকিব পাৰো, বাট অল আৰ ইনক্লুচিভ ইন পলিনোমিয়েল। এজ এ হোল পেৰেণ্ট নেমটো হৈছে বহুপদ আৰু তাৰ সৰু সৰু ভাগবোৰ হৈছে একপদ, দ্বিপদ, ত্ৰিপদ। যেনেকে এইটো একপদ, এইটো দ্বিপদ, এইটো বিপদ। এজ এ হোল দে আৰ কল্ড এ পলিনোমিয়েল। So this is very important. কোনটো কথাৰ ওপৰত বেছ কৰি পেলাই আমি we will identify a polynomial or we will identify a algebraic expression. This is very important. এই বহুপদ ৰাশিবিলাকক আমি সাধাৰণতে
px বুলি কওঁ ইয়াত আৰু এটা বস্তু আমি জানিম বহুপদ ৰাশি শূন্য zeros of a polynomial. Zeros of a polynomial বহুপদ ৰাশিৰ শূন্য প্ৰথমে আমি ধৰা হল px এটা বহুপদ ৰাশি p stands for polynomial, x stands for variable used in that polynomial. বহুপদ ৰাশিটো যেটো চলক ব্যৱহাৰ হ'ব x, y থাকিলে y লিখিম, m থাকিলে m লিখিম আৰু p মানে polynomial বহুপদ ৰাশি। x equal to a বহুপদটোৰ এটা শূন্য হ'ব যদি p of a equal to 0 হয় অর্থাৎ চলকৰ যেটো মানৰ বাবে বহুপদ ৰাশিটোৰ মান শূন্য হয় এইটোকে কোৱা হয় বহুপদ ৰাশিটোৰ শূন্য যেনে x square plus twice x plus 1 এতিয়া আমি যদি ইয়াৰ মান -1 পাতো কি পাম শূন্য পাম সৰল কৰিলে কোনটো মানৰ বাবে এই বহুপদ ৰাশিটোৰ মান শূন্য পালো -1 ৰ বাবে এই -1 টো কোৱা হয় বহুপদটোৰ শূন্য -1 px ৰ এটা শূন্য বুলি কিয় কলো এটা শূন্য বুলি কোৱাৰ কাৰণটো হৈছে আৰু এটা কথা আহিব তোমালোকে ইতিমধ্যে পাইছা শ্ৰেণী কোঠাত বহুপদ ৰাশিৰ মাত্ৰাটো হৈছে বহুপদ ৰাশিত থকা চলকৰ সৰ্বোচ্চ ঘাতটোকে বহুপদ ৰাশিৰ মাত্ৰা বোলে তো দেখিছো ইয়াত সৰ্বোচ্চ ঘাত 2 তো এই বহুপদ ৰাশিটোৰ মাত্ৰা হ'ব 2 তাৰ মাত্ৰা যিমান বহুপদ ৰাশিটোৰ শূন্য সিমানটাই থাকিব অৰ্থাৎ ইয়াৰ শূন্য হ'ব দুটা সেইকাৰণে আমি লিখিছো -1 px ৰ এটা শূন্য অকল শূন্য বুলি লিখা নাই এটা শূন্য বুলি লিখা মানে আৰু এটা শূন্য আছে তো পৰীক্ষাত যদি বহুপদ ৰাশিৰ শূন্য নিৰ্ণয় কৰিবলৈ দিয়ে আমি এই ধৰণে কথাখিনি চাব লাগিব বা কেতিয়াবা সুধিব পাৰে তলত দিয়া সংখ্যাবোৰ বহুপদ ৰাশিটোৰ শূন্য হয় নে নহয় পৰীক্ষা কৰা তেতিয়া আমি মানটো বহুপদ ৰাশিটোত বহাই চাব লাগিব যদি দেখিছো যে 0 ওলাইছে আনসাৰটো তো বহুপদ ৰাশিৰ শূন্য হ'ব আৰু আনসাৰটো যদি 0 লোৱা নাই তেতিয়াহ'লে সেই নিৰ্ধাৰিত সংখ্যাটো বহুপদ ৰাশিটোৰ শূন্য নহ'ব আৰু বহুপদ ৰাশিৰ জ্যামিতিক অৰ্থ এটা আছে জ্যামিতিক অৰ্থ হৈছে বহুপদ ৰাশি এটা যদি হি একঘাতৰ ৰাশি হয় y6 + 3 তেতিয়া তাৰ গ্ৰাফডাল আঁকিলে আমি মোটামুটিকৈ এনেকুৱা ধৰণৰ গ্ৰাফ এডাল পাম এনেকুৱা ধৰণৰ গ্ৰাফ এডাল পাম y6 + 3 এনেকুৱা ধৰণৰ গ্ৰাফ এডাল পাম সৰল ৰেখা এডাল পাম যিডাল সৰল ৰেখাই x অক্ষক এটা বিন্দুত কাটিছে অৰ্থাৎ
এই বহুপদ ৰাশিৰ জ্যামিতিক অৰ্থটো হ'ল বহুপদ ৰাশিয়ে প্ৰতিনিধিত্ব কৰা লেখডালে x অক্ষক এটা বিন্দুত কাটিব, এইটোৱে হৈছে তাৰ জ্যামিতিক অৰ্থ। y6 + 3 বহুপদৰ লেখে x অক্ষক এটা বিন্দুত কাটিব। যদি ইয়াৰ ঘাত 2 হয়, y6² + 3, তেতিয়াহ'লে আমি লেখডাল এনেকুৱা আকৃতিত পাম। এতিয়া দেখিলো আমি লেখডালে x অক্ষক দুটা বিন্দুত কাটিছে, অৰ্থাৎ এই বহুপদ ৰাশিটোৰ জ্যামিতিক অৰ্থ হ'ল ই x অক্ষক দুটা বিন্দুত কাটিব। তাৰ মানে আমি ক'ব পাৰো বহুপদ ৰাশিটোৰ লেখে x অক্ষক, মাইণ্ড ইট y অক্ষ হ'ব নোৱাৰিব, x অক্ষক যিমানটা বিন্দুত কাটে সেইটোৱে হয় তাৰ জ্যামিতিক অৰ্থ। তো তাৰ পৰা আমি এটা কথা ক'ব পাৰো কি, যদি কোনোবা এডাল লেখে ধৰা এনেকুৱা এডাল লেখ পালো